ৰাতিপুৱা মই খবৰ পাওঁ যে এনেকুৱা এটা এক্সিডেণ্ট এটা হৈছে ৰাতি আমাৰ নিকু ইনবৰ্ণত। আৰু ইনবৰ্ণত জেনেৰেলি কোনখিনি বাচ্চা থাকে, যিখিনি বাচ্চা আমাৰ ইয়াতে ডেলিভাৰী হয়, বাহিৰৰ পৰা নাহে আৰু লেবাৰ ৰুমৰ পৰা বা পষ্টনেটেলৰ পৰা চিফ্ট হয়। মাকজনী আহিছিলে স্মিতা ডেকা, তেওঁ আৰু দেউতাকৰ নাম উৎপল বৰদলৈ, নুনমাটিৰ পৰা আহিছিলে। তেওঁলোকে 15 আগষ্টৰ দিনাখন আহিছিলে, 12:15 ডেলিভাৰী হৈছিলে আৰু তেওঁৰ ইনফেকশ্যন হৈছিলে। বেবীটোৰ ইনফেকশ্যন হোৱাৰ কাৰণে ইমিডিয়েটলি তেওঁক মানে নিকুত চিফ্ট কৰা হ'ল। চিফ্ট কৰাৰ পিছত কালি যেতিয়া দুপৰবেলা ৰাউণ্ড দেখিলে, তেতিয়া তেওঁক দেখিলে যে জণ্ডিছ আৰম্ভ হৈছে ল'ৰাটোৰ, মানে খুব বেছিকৈ ডিপ। আৰু আপোনালোকে জানেই যে মানে বাচ্চাৰ জণ্ডিছ হয়, জণ্ডিছ হ'লে 3 দিন 4 দিন যেতিয়া ফটোথেৰাপিত ৰখা যায়, তেতিয়া ফটোথেৰাপিৰ পৰা তেওঁক নিজে নিজে কমি আহে। সেইটো আমাৰ ইনবৰ্ণ মানে নিউনেটাল জণ্ডিছ বুলি কয়। নিউনেটাল জণ্ডিছটো বেছি হ'লেও মানে লাহে 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 সেইটো কমি আহে। কিন্তু দুৰ্ভাগ্যবশতঃ খালি প্ৰায় 5:22 মানত 5:20লৈকে আমাৰ নাৰ্ছে হেৰি কৰিছে যে নাৰ্ছ গৈছেও, নাৰ্ছ গৈ পেলাই তেওঁলোকৰ যিটো বেবীক ফিডিং দিব লাগে, মানে যিহেতু বাচ্চাবিলাকৰ মাক থাকিব নোৱাৰে, গতিকে মাকবিলাক গৈছিলে। কোনোবা এগৰাকী মাকে দেখিলে যে বাচ্চা এটা পৰি আছে আৰু লগতে এটা যিটো ফটোথেৰাপি মেচিন, সেই ল'ৰাটো মেচিনত লাগি আছে। মেচিনত সেইকাৰণে যিটো মেচিনৰ এবাৰ তাৰ পৰা ওলমি আছিলে। লগে লগে খবৰ দিলে, খবৰ দিয়াৰ লগে লগে আমাৰ ডক্টৰ গ'ল, নাৰ্ছো গ'ল আৰু লগে লগে সেই যিটো মাটিত আছিলে, মাটিত থকা ল'ৰাটোক উঠালে, মানে কেঁচুৱাটোক উঠাই পেলাই তাৰ একো হোৱা নাই। আৰু যিটো ওলমি আছিলে, সেই ওলমিটো যিটো চেপ্টিচিমিয়া হৈ আছিলে আৰু ফটোথেৰাপি তাক দিয়া আছিলে, সেই ল'ৰাটোৰ মানে লগে লগে তাক ৰিচাৰ্চিছন কৰিব আৰম্ভ কৰিলে, কিন্তু দুৰ্ভাগ্যবশতঃ ৰিচাৰ্চিছন কৰিব নোৱাৰিলে। গতিকে মই সমগ্ৰ হেৰিটো কেনেকৈ হ'ব পাৰে, কাৰণ আজিলৈকে আমি নিকু আৰম্ভ হোৱাৰ বা এইটো প্ৰায় 20-25 বছৰ হ'ল, আজিলৈকে এনেকুৱা ঘটনা কেতিয়াও হোৱা নাই, পৰি যোৱা নাই। গতিকে কেনেকৈ পৰিব পালে, কেনেকৈ হেৰি হ'ল। আৰু মোক এইমাত্ৰ কমিশ্যনাৰ ছাৰে এটা কথা কৈছিলে যে বেড ভাঙিছে নেকি, কাৰণ বেড ভঙাৰ কথা নহয়, কাৰণ সেইটো ষ্টীল বেড আৰু সেইটো বেড ভাঙি নাযায়। হয়তো কিবা কাৰণত এক্সিডেণ্টত কেনেকৈ পৰিল, হয়তো গাখীৰ খুৱাই থওঁতে হয়তো কাৰোবাৰ কিবা অসুবিধা হ'ব পাৰে। মই সেই সমগ্ৰ হেৰিখিনি যোন নাৰ্ছৰ ডিউটি আছে, ডক্টৰৰ ডিউটি আছে, ক্লিনাৰৰ ডিউটি আছে, যাৰ যাৰ ডিউটি আছে, সকলোৱে এনকুৱাৰীত সামৰি এটা আমি তদন্তৰ ঘোষণা কৰিছোঁ। এই তদন্তৰ ৰিপৰ্ট আহিলে আপোনালোকক নিশ্চয় জনাব। অনপৰতে থাকে তাৰমানে কি ফিডিঙৰ সময় আছিল। সেইখিনি সময় ফিডিঙৰ সময় হওঁতে কিছুমান মাকে তাত যিখিনি বেবী থাকে, তাতে ধৰক তাত বেবী থাকে কিমান, প্ৰায় 30-40টা বেবী থাকে, কিন্তু নাৰ্ছ ডিউটিত থাকে 3-4টা। গতিকে মাকবিলাকৰ কিছুমানে হয় কি এক্সপ্ৰেছ মিল্ক দি থৈ আহে, আৰু কিছুমানে মাকবিলাকে যিবিলাকে খুৱাব পাৰে, যাৰ বাচ্চাটোক খুৱাব পাৰে, যে স্পুন ফিডিং নালাগে, সেইবিলাক বাচ্চাক কৰা হয় কি মাকবিলাকক মাতি দিয়া হয়। কিন্তু এই সময়ত ঠিক 5:30 যেতিয়া ফিডিঙৰ সময়, নাৰ্ছগৰাকীয়ে নিজৰ ৰুমত মানে তেওঁলোকৰ যিটো আমাৰ আকৌ তাৰ ভিতৰতো এটা ফিডিঙৰ এটা গ্লাছ হাউচ থাকে, যাতে ইনফেকশ্যন যাতে সোমাব নোৱাৰে। সেই গ্লাছ হাউচৰ ভিতৰত ইনফেকশ্যনৰ ভিতৰত তাই গ্লাছ হাউচত গাখীৰ বনাই আছিলে বুলি কৈছে। গতিকে গাখীৰ বনাই থাকোঁতে যেতিয়া খবৰ দিলে, লগে লগে দৌৰি গৈ এইটো কৰিলে। গতিকে ইনস্পেকশ্যনত আমাৰ ডক্টৰৰ সংখ্যাও থাকে, নাৰ্ছো থাকে, ক্লিনাৰ থাকে, গোটেই মানুহখিনিয়ে থাকে। যিটো মানে দিনত এতিয়ালৈকে যিমান থাকে, ৰাতিপুৱা তেনেকুৱা মানুহেই থাকে। CC কেমেৰাৰ ভিজুৱেল চাই মই HODক এনকুৱাৰী কৰিব দিছোঁ যে কোন সময়ত নাৰ্ছ ওলাইছে, কোন সময়ত মাক সোমাইছে, গোটেইখিনি বস্তু উলিয়াই মানে মই চাব দিছোঁ।